নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকক দেখুৱাব লৈছোঁ আগ্ৰা তাজমহল। এতিয়া মই তাজমহলৰ বাহিৰত গেটৰ সন্মুখত আছোঁ, সোমোৱা নাই। এয়া আপোনালোকে চাব পাৰে গেটৰ বাহিৰৰ দৃশ্য, কিমান ধুনীয়া এটা দৃশ্য। আপোনালোকে যদি চাব পাৰিছে ৰঙা ৰঙা ঘৰবিলাক, এয়া ঘৰত আগতে সৈনিকবিলাক বাস কৰিছিলে। কিন্তু গেটৰ বাহিৰৰ দৃশ্য হয়। কিন্তু এতিয়া আপোনালোকে চাই থাকক গেটৰ পৰা তাজমহলখনৰ দৃশ্যটো কেনেকুৱা আহে। সেই দৃশ্যটো আপোনালোকে চাওক। আমি এতিয়া গেটত প্ৰৱেশ কৰিব লৈছোঁ। এয়া আপোনালোকে চাই থাকক গেটখনৰ ওপৰৰ দৃশ্য, কি ধুনীয়া এটা অংশ। গোটেইটো পাথৰে বনোৱা হয়, কিন্তু ইয়াত কোনো এটা পাথৰ কালাৰ কৰা নাই। এয়া আপোনালোকে চাইছে নহয় গেটৰ বাহিৰৰ গেটৰ ভিতৰৰ পৰা তাজমহলৰ দৃশ্যটো, কি সৌন্দৰ্যমূলক দৃশ্য। এয়া আপোনালোকে ভিডিঅ'ৰ যোগেদি বা ফটোৰ যোগেদি তাজমহলটো যেনেকুৱা দেখা পাইছে, কিন্তু আপুনি যিহেতু যেতিয়া নিজ চকুৰে ওচৰৰ পৰা এপাক চাব, আপুনি চাই লৈ আচৰিত হ'ব যে কি এটা বস্তু বনাইছে, ইমান ধুনীয়া, কিমান সৌন্দৰ্যমূলক, যিটো পৃথিৱী বিখ্যাত। আপোনালোকে নিজেও সকলো আহিলোঁ যেতিয়া নিজ চকুৰে চাব, তেতিয়া আপুনি নিজেও ক'ব যে কেনেকুৱা এটা বস্তু বনাইছে। এই তাজমহলখনত সদায় হাজাৰ হাজাৰ মানুহ আহে। ইয়াত এনেকুৱা এটা কাউণ্ট্ৰি বাদ নাই যে অমুক কাউণ্ট্ৰিৰ পৰা মানুহ নাহাকৈ আছে, কিন্তু ইয়াত সদায় বহুত মানুহ আহে, বহুত মানুহ। এই তাজমহলটো আপোনাৰ ভাৰতবৰ্ষৰ উত্তৰ প্ৰদেশৰ ৰাজ্য আগ্ৰাত অৱস্থিত হয়। আৰু তাজমহলৰ আপোনাৰ বেক চাইডে যমুনা নদী বৈ গৈছে। আৰু আপুনি তাজমহলখনত প্ৰৱেশ কৰাৰ টাইমটো হ'ল আপোনাৰ 6 বজাত গেট অ'পেনিং হয় আৰু সন্ধিয়া 7 বজাত বন্ধ কৰে। আৰু আমাৰ ভাৰতবৰ্ষৰ কাৰণে এণ্ট্ৰি ফিজটো অলপ কম, কিন্তু ফৰেন কাণ্ট্ৰিৰ কাৰণে এণ্ট্ৰি ফিজটো বহুত বেছি। আপোনালোকে প্ৰথম মেইন গেট যোনটো দেখিছে, সেই গেটত সোমোৱাৰ লগতে তাত 50 টকা ফিজ হয় আমাৰ ভাৰতবৰ্ষৰ কাৰণে, কিন্তু সেইটো ফিজ আপোনাৰ ফৰেন কাণ্ট্ৰিৰ কাৰণে 200 টকা। আৰু পিছত তাজমহলৰ ভিতৰত সোমাবৰ কাৰণে তাতো আকৌ এক্সট্ৰাকৈ পইচা দি লৈ টিকেট কাটি ল'ব লাগে। সেইটো আপোনাৰ ভাৰতবৰ্ষৰ লোকৰ কাৰণে 200 টকা, কিন্তু সেইটো ফৰেন কাণ্ট্ৰিৰ কাৰণে 1100 টকা। এতিয়া আমি ভাৰতবৰ্ষৰ নাগৰিকৰ 250 টকাতে হৈ যায়। আৰু তাজমহলৰ ভিতৰত প্ৰৱেশ কৰাৰ সময়ত আপোনাৰ এনেকুৱা চেকিং, আপুনি একো এটা লৈ যাব নোৱাৰে, আনকি পানীৰ বটল এটাও নিব নোৱাৰে আপুনি তাৰ ভিতৰত। ইমানেই ষ্ট্ৰিক, বহুত ষ্ট্ৰিক হয়। এতিয়া আপোনালোকে চাই থাকক, আমি তাজমহলৰ ভিতৰৰ অংশখিনি ভিতৰত সোমোৱা নাই, কিন্তু বাহিৰৰ পৰা আপোনালোকক দেখুৱাই আছোঁ। আমি য'ত থিয় হৈ আছোঁ এইটো এটা আপোনাৰ ৰাজভৱন যে কয়, আগতে ৰাজভৱন হয়। ইয়াৰ ভিতৰতে আগতে শ্বাহজাহানে ইয়াৰ ভিতৰতে মিটিং কৰিছিলে, আলোচনাত বহিছিলে সৈনিকবিলাকৰ লগত। কিন্তু তাজমহলত 3টা ছাইড এনেকুৱা ৰাজভৱন বনাই থৈছে আৰু এটা ছাইড মছজিদ বনাইছে। সেইটো মছজিদত আপোনাৰ শুক্ৰবাৰে এতিয়াও নামাজ পঢ়ে। ইয়াত আপোনালোকে চাই থাকক, এই আমাৰ লগত যিকেইটা গৈছিলে তাহাঁতে ৰখি আছে। আপোনালোকক দেখুৱাই আছোঁ, চাই থাকক। এইটো হ'ল জুনাইদ। এই জুনাইদ তই কি, এটাও মাত নাই। ইয়াৰ নাম হ'ল নুৰুল দা, সাকিব, আব্দুল হুছেইন। আমি 6জন গৈছিলোঁ একেলগে। আপোনালোকে চাব পাৰে। অলপমান এনেই ফূৰ্তি কৰিছোঁ। এতিয়া এই ফৰেনৰ মানুহবিলাক চাওক, কি ধুনীয়াকৈ চবে ফটো উঠিব লৈছে। আপোনালোক যে কৈছিলোঁ ৰাজভৱনৰ ভিতৰৰ অংশখিনি আপোনালোকক অলপ দেখুৱাই আছোঁ। ইয়াৰ ভিতৰত এতিয়াও বেৰিকেড মাৰি থৈ দিছে, ভিতৰত সোমাব মানুহ এলাও নাই। আপোনালোকে যিমানকেইটা ঘৰ দেখিব পাৰে, চব ফালৰ পৰা চালে একে দেখে। এই তাজমহলটো চেম একেই। আপুনি যদি চাৰিওটা ছাইডৰ পৰা চাব বিচাৰে, চাৰিওটা ছাইডে একেই দেখিব, কোনো ছাইডে কম বেছি নহয়। আৰু প'ষ্টবিলাক এনেকুৱাকৈ বনাইছে, আপুনি চালে গম পাব যে এটা প'ষ্টৰ চেহেৰা আৰু এটা প'ষ্টৰ চেহেৰাত নপৰে। আৰু তাৰ সূৰ্যৰ বিপৰীত দিশত থাকিলে আপোনাৰ অনুভৱ হ'ব কি যে আপুনি এচিৰ ভিতৰত বা কোনোবা এটা এচি ৰুমত সোমাই আছে। এনেকুৱা ঠাণ্ডা, কি ধুনীয়া। আৰু কিন্তু সূৰ্যৰ ছাইডে থাকিলে আপুনি চকুৰে মনিবই নোৱাৰে, কাৰণ যিটো সূৰ্যৰ পোহৰটো তাজমহলৰ পাথৰত পৰিব, সেই পোহৰটো ৰিটাৰ্ণ আহি ৰিফ্লেক্স হৈ চকুত লাগে। কিন্তু ইয়াৰ ৰংটো সূৰ্যৰ পোহৰৰ অনুপাতে চেঞ্জ হৈ থাকে। কেনেকুৱা এটা পাথৰ বনাইছে, সেই পাথৰটো বহুতে ৰিচাৰ্চ কৰি বহুত ভিডিঅ' বনাইছে, আপোনালোকে চাব পাৰে। এই ভিডিঅ'টো মই যোৱা বছৰ ডিচেম্বৰ মাহত যাওঁতে বনাইছিলোঁ, কিন্তু আপোনালোকক এৰিব তেতিয়া বিচৰা নাছিলোঁ। কিন্তু এতিয়া যিহেতু ভিডিঅ' দি আছোঁ এটা দুটাকৈ, ভাবিছোঁ যে এইটো এটা ডাবিং কৰি আপোনালোকক দেখুৱাওঁ, কাৰণ তাজমহলটো ওচৰৰ পৰা চালে কেনেকুৱা কি অনুভৱ হয়। আৰু
শ্বাহজাহানে মমতাজৰ কাৰণে যিটো এটা উপহাৰ দি থৈ গৈছে সেই উপহাৰটোৱে হ'ল এই তাজমহল যিটো তাজমহলৰ ভিতৰত এতিয়া আমি প্ৰৱেশ কৰিব লৈছোঁ এতিয়া আপোনালোকে চাই থাকক তাজমহলৰ ওপৰৰ অংশখিনি কেনেকুৱা তাজমহল চাই আপুনি গম পাব যে শ্বাহজাহানে মমতাজ কিমান ভাল পাইছিল এয়া আপোনালোকে চাব পাৰিছে তাজমহল চাওক তাজমহলৰ ওপৰৰ অংশখিনি এইটো বহুত ওখ হয় এয়া আপোনালোকে চাব পাৰে তাজমহলৰ পৰা গেটৰ দৃশ্যটো আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ